এভৰিৱান, গুড মৰ্ণিং। সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ, লিনাজ ব্লগ। সকলোৰে ভালে চাগে, মোৰো ভালে। আজি ভাবিলোঁ ঘৰতে ব্লগ এটা বনাওঁ, মানে মই দিনটোত কিনো কৰোঁ কিনো নকৰোঁ তাকে দেখাওঁ বুলি ভাবিলোঁ ল'ৰাটোৰ লগত। পাছত মই দেখাব পাৰিম ল'ৰাটোক, চা তই আগতে কিমান বদমাছ কৰিছিলি বুলি, হয় নাই? চ' গতিকে ব্লগটো চাই থাকিব, কেনেকুৱা লাগিছে শেষত জনাবলৈ নাপাহৰিব। এতিয়া ৰাতিপুৱা 9:30 হ'ল, আমি ব্ৰেকফাষ্ট কৰি মেলি ৰেডি। খালি ঘৰ চৰ একো চাফা কৰা হোৱাই নাই, লাহে লাহে কৰি থাকিম আৰু দেখুৱাই যাম। এইফালে চাওক, হাই কৈ দিয়া চবকে, কৈ দিয়া। নোকোৱা হাই বুলি কৈ দিয়া, লাজ লাগিছে, লাজুকীয়া ন। এইফালে কাপোৰ ধুই আছোঁ। চাওকচোন আমাৰ ঘৰৰ অৱস্থা কিনো কৰে, এতিয়াই চাফা কৰিম এতিয়াই লেতেৰা কৰে, এতিয়া নাই মানে অৱস্থাই নাই। এইফালেও সেই একে, বিছনা চাফাই কৰা নাই, গোটেই ক্লিপবোৰ ওলাই মেলি ৰাখিছে মানে। এবাৰ যাওঁ কাপোৰ মেলিব, ধুম ব'লা কাপোৰ মেলিব যাম মই, তুমি যাবানে? যাবা নাই? যাবা? সেইখিনি কেলৈ উল্টাকৈ তুমি ভৰালা? এইখিনি চিধাকৈহে ভৰাই, এইখিনি এনেকৈ নহয় নহয়, এইখিনি এনেকৈ নভৰাই, এইখিনি এনেকৈ ভৰাই। অঁ তুমি ভুল কৰিলা, এটাহে কাৰেক্ট কৰিলা। মই যাওঁ হা, তুমি থাকা দেই, তুমি খেলি থাকা, বাই বাই। ব'লা যোৱা যদি। ই অকলে থাকিব বেয়া পায়, লগত যাব বিচাৰে, দেখিছে? ব'লা। লাহে 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 লাহে, নদৌৰিবা নদৌৰিবা নদৌৰিবা। ব'লা মই ধৰি ল'ম দেই। এইফালে চাওঁ, ইমান ধুনীয়া ৰ'দ দিছে ইয়াত। যে ঠাণ্ডা দিনৰ ৰ'দটো বেছি ভাল, মানে গৰম দিনৰ ৰ'দটো একেবাৰে ভালকৈ নোলায়, তাতে বৰষুণ। সেইফালে দেখিছেনে ইমান ধুনীয়াকৈ কবি খেতি কৰিছে নহয়। ৰ'দটো যে বৰ কাঢ়া, গৰম উঠি গ'লগৈ। কাপোৰ মেলি আহিলোঁ। আজি আপোনালোকক মই এটা ৰেচিপি দিম। এই যে মাটিমাহৰ পকৰি এটা বনাম বুলি ভাবিছোঁ। তেন্তে আপোনালোকে ভিডিঅ'টো চাই থাকিব। ক'ত গৈছিলা তুমি? সেইটো উঠোৱাই দিয়া, এইটো উঠোৱা। অঁ গুড বয়। পাপা ক'ত আছে? পাপা ক'ত? অঁ সেইফালে। অঁ সেইখনো দিয়া, সেইটো দিয়া। বা ইমান ভাল ন ল'ৰাটো। ওপৰৰ পৰা আহিছিলোঁ, গৰম উঠি আছিলে, এতিয়া ভিতৰত সোমোৱা লগালগ মানে ইমান ঠাণ্ডা লাগিছে নহয়। কালিৰ কাপোৰ আজি শুকাইছে, কালি ৰ'দটো একেবাৰে নাছিলে মানে, আজি আকৌ ভাল। এয়া মাটিমাহবোৰ মই কালি ৰাতিয়ে তিয়াই থৈ দিয়া, মানে একচুৱেলি কি হয়, ৰাতি তিয়াই দিলে বেছি ধুনীয়া কোমল হয়, পূৰা চফ্ট হ'ল। ভালদৰে ধুই ল'লোঁ, এতিয়া মই মিক্সিত পিচি দিওঁ। লগত লাগিব মই নহৰু 4 ফুট দিম আৰু জলকীয়া 3টা। জলকীয়া আপোনাৰ নিজৰ মতে দিব। আমাৰ পোৱালি খাবৰ বাবে মই জলকীয়া অকল 3টা দিছোঁ, বেছি জ্বলা হৈ যাব। ইয়াত মই একো মছলা চছলা নিদিওঁ, অকল নহৰু আৰু জলকীয়া আৰু নিমখ, বাছ ইমানেই। বন্ধ কৰি, নিমখটো মই পাছত দিম। এয়া ইমানটি, বেছি গুড়ি নকৰিব, অলপ মানে কি অলপ ডাঙৰকৈ থৈ দিব আৰু, ডাঙৰকৈও নহয় মানে বেছি, মানে মুঠতে গুড়ি নকৰিব আৰু অলপ অলপকৈ। এয়া দেখিছে নহয়, এনেকৈ কৰি থৈ দিব, তেতিয়া বস্তুটো খাবলৈ ভাল হয়। ইমান কম ওলালে, আছিলে ইমানটি হয় নাই, পিচি দিয়াৰ লগালগ ইমান বস্তুটো কমি থাকিলে নহয়, সেইকাৰণে এতিয়া মই নিমখটো দিম।
যে আজি পিঁয়াজ দি দিছোঁ। অইন দিনা মই বনালে মানে পিঁয়াজ নিদিওঁ, অকল নহৰু আৰু জলকীয়া দিওঁ। আজি বনাই চাওঁ কেনেকুৱা লাগে পিঁয়াজ দি কেনে। এটাও দিয়া নাই দেখিছেনে, এইটো চাইজত জাষ্ট অকণমান এফালো দিয়া নাই, মানে অলপ কাটি দিছোঁ। কেনেকুৱা লাগে চাওঁ মানে, সদায় মানে পিঁয়াজ নিদিয়াকৈ বনাওঁতো, কেনেকুৱা বা লাগে। তো এইফালে মই তেল গৰম কৰি থৈছোঁ কেৰাহীত। আপোনালোকে ৰিফাইনো দিব পাৰে, মিঠাতেলো দিব পাৰে। মই ৰিফাইন দিছোঁ। ৰিফাইনত বনালে কি হয়, একচুৱেলি বস্তুবোৰ মই ক্ৰিস্পি পাওঁ মানে। চ' মই গতিকে ৰিফাইন দিছোঁ। তেলটো ভালকৈ গৰম হ'বলৈ দিম, তেতিয়া বস্তুটো ধুনীয়াকৈ সিজে। তেল গৰম হৈ গ'ল, এতিয়া মই দি দিওঁ। জুইটো বেছিকৈ নিদিব, অকণমান কমত দিব। হাই ফ্লেম হ'লে মানে বস্তুটো জ্বলি যায়। মই গোটেইবোৰ এনেকৈ, আপোনালোকে চাইজটো যিমান পাৰে সৰুকৈ বনাব পাৰে, ডাঙৰকৈ বনাব, নিজৰ ইচ্ছা আৰু। মই বেছি সৰুও কৰা নাই, ডাঙৰো কৰা নাই। এয়া চাওক, মই বেছি ৰঙা কৰা নাই, নহ'লে জ্বলি যাব। পূৰা ক্ৰিস্পি হৈছে খাবলৈ, ক্ৰাঞ্চি ক্ৰাঞ্চি। ঘৰত ট্ৰাই কৰি চাবচোন এবাৰ। ভাত পানী বনাই আজৰি, কিন্তু খোৱা নাই। 1টা বাজিবলৈ হ'ল 10 মিনিট। এখেতে কিবা কাম এটা কৰি আছে, তাৰপিছত খাম। আজি এখেতৰ অফিচো বন্ধ আছিলে। পিছে মই যে আপোনালোকক যে ৰঙালাও পাতৰ যে ৰেচিপিবোৰ দি থাকোঁ, গছজোপা ক'ত আছে দেখাম বলক। ক'লৈ গৈ আছোঁ, একচুৱেলি কি হয়, মই ৰঙালাও গছজোপা যে নিজে ৰোৱা বুলি ক'ব পাৰি, মানে পেলাই দিয়া গুটিবোৰ। বলক তেন্তে এইফালে, এইয়া দেখিছে কচুপাত, ইয়াৰ পৰাই ছিঙি খাই থাকোঁ। এতিয়াও বহুত আছে, ছিঙিব পাৰিম, ছিঙি লওঁ। একচুৱেলি ৰঙালাও লাগিছিলে, কিন্তু ছিঙিলে কোনে ছিঙিলে গম নাপাওঁ। মই পাতটোহে খাওঁ, ৰঙালাওটো নাখাওঁ, মই বেয়া পাওঁ খাই। কচুবোৰ খালি নিজে নিজে হোৱা। এই ৱালখন দেখিছেনে, তাৰ বেক চাইডে আছে ফৰেষ্ট কলনি। চব ইমানখিনি পাই আহিলোঁ। মানে আমাৰ দুটাৰ কাৰণে ধুনীয়াকৈ এসাঁজ হ'ব। সৰু সৰু আগবোৰ যে আপোনালোকে বইল কৰি খাবও পাৰে, খুব ভাল লাগে খাবলৈ বইল কৰি। মই আপোনাৰ কি কয়, ৰঙালাও পাতৰ মই চাটনিও বনাই দেখালোঁ। তাৰ এবাৰ কি কয়, মাছৰ খাৰৰ লগত বনাইছিলোঁ। তো এতিয়া মানে আপোনালোকে বইল কৰিও খাব পাৰে, আগবোৰ খুব ভাল লাগে খাই। এইটো চাওঁ কি বনাওঁ, আজি নবনাওঁ, কাইলৈ বনাম। কি বনাওঁ জানো এইবোৰ। মানে নিজে ৰোৱা গছ বুলিয়ে ক'ব লাগিব আৰু। অলপ মাটিবোৰ উঠাই দিলোঁ, ইমান ধুনীয়াকৈ লাগিছে নহয়। কিন্তু ৰঙালাও বহুত লাগিছিলে, মই নেখাওঁ বাবে এই ওচৰ চুবুৰীয়াখিনি কোনোবাই খালে আৰু। কোনে খালে গম নাপাওঁ। আমাৰ এওঁৱে খালে, সৰু এটা খালে নেকি। এইফালে চোৱা আকৌ, চুলিখিনি ফনিয়াই দিওঁ। আমাৰ এইফালে একেবাৰে ভাত চাত খাই মেলি গা পা ধুই মেলি আজৰি, হয় নাই। এতিয়া মই চুলিখিনি ফনিয়াই দিওঁ আকৌ। অঁ নিদিয়া মাছ নেপেলাই ধুন এনেকৈ। এইফালে তুমি চোৱাচোন, চাম তোমাৰ গালখন চাওঁ। একচুৱেলি কথা এটা কওঁ হা, মানে আমাৰ ধুনৰ যে গালখন ইমান ফাটিছিলে নহয়, ইয়াত ঠাণ্ডাৰ কাৰণে নে কি নে নাজানো, মানে মেঘালয়ত বহুত বেছি মানে মোৰো মানে হাত ভৰি মুখ চুখ মানে ইমান ড্ৰাই হৈ গৈছিলে নহয়, মানে ফাটা নিচিনা হৈছিলে। তাৰপিছত মই বহুত চালোঁ কি ক্ৰীম সানিলে ভাল হ'ব। লাষ্টত মানে মামা আৰ্থৰ ৰিভিউ এটা পালোঁ, বহুত ভাল, মানে চবেই ভাল ৰিভিউ দিছে। গতিকে ময়ো ট্ৰাই কৰি চাওঁচোন বোলে। অৰ্ডাৰ দিলোঁ, আনিলোঁ, সানিলোঁ, মানে 4 দিনত প্ৰুফ পালোঁ। ধুনৰ গালখন ইমান ধুনীয়া হৈ থাকিলে নহয়, পূৰা মানে ছফ্ট, আৰু ড্ৰাইনেছটো একেবাৰে নাই, মানে পূৰা ভাল হৈ থাকিলে। মানে এনেকৈ নাজানো এতিয়া চবৰ কাৰণে হয় নে নহয়, কিন্তু ইয়াৰ ক্ষেত্ৰত মই প্ৰুফ পালোঁ। আৰু ইয়াকতো মই হিমালয় ইউজ কৰি আছিলোঁ গৰমত। লোকৰ কাৰণে হিমালয়ো ভাল হ'ব পাৰে, কিন্তু ইয়াক হিমালয়টোও মানে নামানিলে, মানে লাষ্টত এইটো সানিবই লগা হ'ল। যদি কাৰোবাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে, যদি ফাটিছে, মানে এইটো এবাৰ ট্ৰাই কৰি চাবচোন। মানে মই বহুত ভাল পালোঁ, সেইটো কাৰণে কৈছোঁ। মানে বেয়া দেখি ন গালবোৰ ফাটিলে, মানে সৰু বাচ্ছাবিলাকৰ, সেইটো কাৰণে। তুমি কি কৰিছা, এইবিলাক নকৰিবা না এনেকৈ। চোৱা চব তলত পেলালে, ইমান বদমাছ নহয়, নাপায় দেই, নাপায় এনেকৈ কৰিবলৈ। আমি ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া কেইটা বাজিলে, 2টা বাজিলে। একচুৱেলি কি আছিলে, আমি এফালে যাবলগীয়া আছিলে। এতিয়া শ্বিলঙত মানে চেৰী ব্লছম বুলি ফেষ্টিভেল পাতে, তাত যোৱা কথা আছিলে। কি হ'ল, কালি মানে ৰাতি হেনো গণ্ডগোল হ'ল। নকৰিবা এনেকৈ, নকৰিবা
নকৈবা তো কালি গণ্ডগোল হ'ল তো এতিয়া ফোন আহিছে যে কালি মানে আধাতে মানে প্ৰগ্ৰামটো মানে ৰখোৱা হ'ল কিবা মানে ভেকচিনেটেড মানে কি হ'ল ভেকচিনেটেড মানে এটা নহ'ব মানে 2টা ড'জ দিবই লাগিব তো তেনেকৈ লাষ্টত বোলে চব এটা দিয়া ভেকচিনো মানুহবিলাক বোলে সোমাই গ'ল কিবা পাছত পুলিচে বোলে হেৰি গেছ চেছ দি দিলে চ' গতিকে মানে প্ৰগ্ৰামটো তাতে বন্ধ কৰা হ'ল তো এতিয়া ফোন আহি আছে আমাৰ এতিয়ালৈকে মানে হয় নে নহয় ঠিক নাই প্ৰগ্ৰেমটো চাওঁ কি হয় যাব পাৰোঁ নে নোৱাৰোঁ নে এনেকৈ মানে একচুৱেলি আমিতো যামগৈ ন ডিচেম্বৰত আমাৰ এখেতৰ মানে কোম্পানীটো চেঞ্জ কৰিলে একচুৱেলি চ' গতিকে যামগৈ তো ভাবিছোঁ কি হৈছে মানে এনেই ইয়াত অলপ চাই যাওঁ বুলি কেনেকুৱানো হয় চেৰি ফেষ্টিভেলটো একচুৱেলি কি হ'ল যোৱা বছৰো বোলে পাতা নহ'ল ক'ভিডৰ কাৰণে তো এবাৰ ক'ভিড ভাল হৈছিল বুলি পাতিছিলে তো এনেকুৱা গণ্ডগোল হ'ল কি হয় চাওঁ দেখা যায় যদি যাওঁ কেনেবাকৈ তেন্তে আপোনালোকক নিশ্চয় দেখাম তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব আনা চেণ্ডেল এযোৰ আনা নহ'লে জোতা এযোৰ আনা মই পিন্ধাই দিম এনেই এক্টিং ন নটেংকি কেলৈ ইমান এক্টিং কৰিব পাৰে নহয় ল'ৰাটো যে সঁচাকৈ দেই চেণ্ডেলযোৰ পিন্ধাই দিম হেল্ল' এভৰিৱান আমাৰ ফেষ্টিভেলটো মানে যোৱা নহ'ব চাগে বহুত দেৰি হ'ল মানে 4:30 হ'ল আমি ভাবিছিলোঁ দিনত যাম এনেকৈ নহ'ব কিন্তুতো কৈছিলোঁ আপোনালোকক ন গণ্ডগোল হৈছিলে বুলি তো সেইটো ক'লে নালাগে ইমান গণ্ডগোলত নাযাওঁৱে চাগে আকৌ যদি আজিও যদি গেছ চেছ দি দিয়ে কি হ'ব মানে ল'ৰাৰ লগত দিগদাৰ হৈ যায় ন তাতে ইমান ঠাণ্ডা তো ভাবিলোঁ বজাৰকে গৈ আহোঁ এপাক গৰম কাপোৰ কিনি আনো ধুনৰ কাৰণে সেইদিনাখন গৈছিলোঁ বজাৰলৈ ধুনৰ কাৰণে নাপালোঁ তো আজি কি হয় চাওঁ মানে কি হয় কথাটো অনলাইন দিলেও বস্তুবোৰ ইয়াৰ কাৰণে ডাঙৰ হয় মানে 2 to 3 years দিয়া হয় বা আকৌ বাকী 24 monthsত দিয়ালৈকে মানে সেইখিনিও সৰু হৈ যায় সেইকাৰণে ডাইৰেক্ট এনেকৈ নিজে গৈ মেলি চাই মেলি কিনো বুলি ভাবিছোঁ কি হয় তো আমাৰ বজাৰখনকে দেখাওঁ আৰু যোৱাই বজাৰখনকে কি পাওঁ কি নেপাওঁ ব্লগটো চাই থাকিব শেষলৈকে আমি পালোহি বজাৰ ক'ত বহি লৈছে এইটো চাওক ধুন উঠা তাত নবহে লাজ লাগিছে আমি পালোহি ন ধুন পালোহি আমি ক'ত আছোঁ আমি বেলেগ এখনত আহিলোঁ তাত পচন্দৰ নাপালোঁ তাত অকল সৰু সৰু পোৱালি পেণ্টহে ল'লোঁ ইয়াত কাপোৰ চাই ইমান কিউট এইফালে আছিলে নেকি সেইটো চাইডে আছিলে ইমান কিউট বহুত দিগদাৰ এনেকুৱা টাইমত বিচাৰিবলৈ পোৱাই নাযায় আন চাইজ আহি পালোহি বজাৰৰ পৰা একো বস্তুৱে নাপালোঁ মানে সদায় এনেকুৱাই হয় আমাৰ চাইজৰ নাপাওঁৱে ধুনৰ চাইজৰ মানে 2 to 3 years লিখা থাকে বেছিকৈ ডাঙৰ অনলাইনো সেই একেই অফলাইনো সেই একে আৰু যোনবোৰ পাওঁ সেইবোৰ সৰু পচন্দ লগাবোৰ সেই তেনেকুৱাই চাহ তাহ খালোঁ আজি আৰু এটা ৰেচিপি দিম সেইটো হৈছে চিকেন ড্ৰাই ফ্ৰাই বুলিয়ে ক'ব পাৰি আৰু মানে চিকেন পকৰা টাইপ দিম এয়া মই চিকেনবোৰ ধুই মেলি কাটি মেলি ৰেডি ইমানটি পিচ কৰি লৈছোঁ বেছি ডাঙৰ হ'লেও বেয়া লাগে বেছি সৰু হ'লেও বেয়া লাগে ইয়াত দিম এতিয়া অলপ জিৰা তাৰপিছত অলপ ধনিয়া মই যে হাতেদি জোখটো পাওঁ কিছুমানে চামুচ লৈ হেৰি কৰে ন মেজাৰমেণ্টটো মই আকৌ কেলৈ জানো এনেকৈহে ভাল পাওঁ বেছিকৈ মই আগতেও কৈছোঁ কিজানি আপোনালোকক জিৰা ধনিয়া এতিয়া ৰেড চিলি যদি আপোনালোকে ৰঙা কৰিব বিচাৰে তেতিয়া আপোনালোকে ফুড কালাৰ দিব পাৰে ৰেড ফুড কালাৰটো তাৰপিছত কৰ্ণফ্ল'ৰ হৈ যাব আৰু এটা দিম পিঠাগুড়ি সেইখিনি যে আমাৰ মায়ে দি পঠাইছিলে মই ঘৰলৈ যাওঁতে ধুনৰ কাৰণে এতিয়া মই অলপ থৈ দিলোঁ এই কেতিয়াবা মানে দি খাওঁ আৰু এনেকৈ লাষ্টত দিম নিমখ সোৱাদ অনুসৰি এতিয়া গোটেইবোৰ ভালদৰে সানি লওঁ
গোটেইবোৰ ভালদৰে সানি লোৱা হৈ গ'ল। এতিয়া ঢাকি মেলি থৈ দিওঁ। যিমান দেৰি থ'বলৈ পাৰে সিমান দেৰি ভাল। মই 15 মিনিটমান এনেকৈ ঢাকি মেলি থৈ দিম। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এইফালে 15 মিনিটৰ ৰখাৰ পাছত, মেৰিনেট কৰি ৰখাৰ পাছত, এইফালে মই তেল গৰম কৰি ল'লোঁ। মই অথনিও কৈছিলোঁ আপোনালোকক যে মই ৰিফাইন ব্যৱহাৰ কৰোঁ পকৰি বনাওক বা যিকোনো বস্তু বনাবলৈ, মানে তেনেকুৱা ধৰণৰ বস্তু বনাবলৈ মানে কিনে বস্তুটো মানে ক্ৰিস্পি হয় আৰু ক্ৰাঞ্চি হয়, খাবলৈ বহুত ভাল লাগে। মানে মিঠাতেল ৰিফাইন মই চবতে ট্ৰাই কৰি চালোঁ, কিন্তু মানে মই ৰিফাইন বেষ্ট পালোঁ। আপোনালোকেও ট্ৰাই কৰি চাবচোন। ৰিফাইনত বহুত ভাল হয় বস্তুটো খাবলৈ। মানে তেলটো গৰম হৈছেগৈ। এইফালে তেল গৰম হৈ গ'ল। এতিয়া দি দিওঁ। আপোনালোকে এই কেৰাহীটো যে লেতেৰা বুলি নাভাবিব দেই। এইটো আমাৰ এখেতৰ মিষ্টাৰৰ দিনৰ হয়, কলেজ লাইফৰ আছে ডাঙৰ, কিন্তু মানুহ দুটাহে আৰু সৰুটোতে বনাওঁ। গোটেইবোৰ এনেকৈ যিমানটো ধৰে সিমানটো দি দিওঁ। ঢাকি নিদিব, এনেকৈ ফ্ৰাই কৰি থাকিব। চবেই জানেই বনাই কিজানি। এইখিনি ফুড কালাৰ দিয়া যেন ৰঙা ৰঙা হ'ল হয়, মই দিয়া নাই যে সেইকাৰণে বগাব। তাতে ৰিফাইনত বনাইছোঁ। ৰিফাইনত বনালে এনেও চাবচোন বস্তুবোৰ বগা বগাহে হয়, মিঠাতেলৰ নিচিনা নহয় মানে কালাৰটো। এয়া মই ওলাই দিলোঁ কেৰাহীৰ পৰা। ৰঙা ৰঙা হৈছে, ইমানো হোৱা নাই। এতিয়া মই কি কৰিম, বেলেগ এখন কেৰাহীত পাতি মেলি মই টমেটো চচ দিম। চাই থাকক। এইফালে মই নন ষ্টিকি এখনত লৈ লৈছোঁ। তেল মানে একচুৱেলি ইয়াত বেছি হৈ গ'লতো, তো ইয়াত অকণমান কমকৈ দি লওঁ। গৰম হৈ গ'ল। এতিয়া মই দিম পিঁয়াজখিনি। কি হ'ল ৰ'বা পিঁয়াজবোৰ মই এনেকৈ কাটি লৈছোঁ। পিঁয়াজখিনি অলপ সিজাৰ পিছত মই গোটেই চিকেনখিনি দি দিওঁ। এতিয়া মই দিম টমেটো চচ, টমেটো কেচাপ অকণমান দি দিওঁ। এতিয়া বহুত ধুনীয়াকৈ মানে ৰঙা ৰঙা হ'ব কালাৰ, আৰু খায়ো ভাল লাগে। মই চিলি চিকেন বনোৱা নাই আকৌ, জাষ্ট মই এনেই টমেটো চচ অলপ এনেকৈ দি দিওঁ। খাই মানে তেতিয়া খুব ভাল লাগে। হৈ গ'ল। এতিয়া মই বন্ধও কৰি দিওঁ গেছটো। হৈ গ'ল। আপোনালোকে টমেটো কেটচাপ নিদিয়াকৈও খাব পাৰে বা টমেটো কেটচাপ এনেকৈ দি কিনেও খাব পাৰে। মানে খুব ভাল লাগে এনেকৈ খাই। ট্ৰাই কৰি চাবচোন এবাৰ।